ৱেলকাম টু মাই মিনি ব্লগ এগেইন। আজি মই বজাৰলৈ বুলি ওলাই আহিলোঁ। বজাৰ মানে তেনেকৈ বজাৰ কৰিব বুলি নাই অহা, মই আজি গাহৰি মাংস খাম বুলিকেই মানে বজাৰলৈ লৈ এনেকৈ ওলাই আহিলোঁ। এয়া চাওক, মই লাই শাক ল'লোঁ, লগতে মই গাহৰি মাংসও ল'লোঁ। লাই শাক আৰু গাহৰি মাংসৰ মানে যোনটো জুতিটো হয় সেইটো কোনে কোনে ভাল পায় বাৰু, মোৰ কিন্তু মোৰ ভাল লাগে আৰু বহুত। আৰু গাহৰি মাংস তেনেকৈ খোৱা নহয় ন, 2-3 মাহৰ মূৰত কেতিয়াবা এদিনহে খোৱা হয়। আৰু তাৰপৰা এয়া মই পিঁয়াজ কাটি ল'লোঁ, ধুনীয়াকৈ আদা নহৰু পেষ্ট কৰি ল'লোঁ। ইয়াত ধুনীয়াকৈ মই এনেকৈ তেলত ধুনীয়াকৈ গোটেইখিনি দি পেলাই ফ্ৰাই কৰি, মই ড্ৰাই ফ্ৰাই কৰি পেলাই খুৱাইছোঁ। আৰু অকলে যিহেতু খোৱা মানুহ নাই মোৰ লগত এতিয়া, সেইকাৰণে মই চিম্পলকৈ বনালোঁ, বহুত পাল মাৰি বনালোঁ বাৰু যেনিবা আজি। পিছলৈ কেতিয়াবা যদি ভালকৈ বনাওঁ তেতিয়া আকৌ এটা ৰেচিপিটো ভালকৈ দিম। আজি ৰেচিপি দিবলৈকে তেনেকৈ বনোৱা নাছিলোঁ বাৰু। এয়া মোৰ ভাতৰ মানে থালিখন ৰেডি হৈ গ'ল। চ' মই এতিয়া খাই লওঁ। আজিলৈ বাই বাই।